নমস্কাৰ, নিজামণি ব্লগছলৈ স্বাগতম জনাইছোঁ। মই আজি আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। গতিকে আজি মোক এজনে জনাইছে মানে আমাৰ এই বয়াৰা গাঁৱত, তিতাবৰ বয়াৰা গাঁৱত মানে মহিলা সমিতিয়ে কিবা হেৰি আপোনাৰ বাঁহৰে মানে ঢাৰি, চোফাৰ ছেট, চকী, টেবুল এইবিলাক নিৰ্মাণ কৰা হয়। গতিকে সেইখিনি আমি দেখুৱাবলৈ যাম। আমি গম নাপাওঁ, আজি নতুনকৈ মানে জানিবলৈ যাম। চাওঁগৈ কেনেকুৱা ধৰণৰ চকী টেবুল বনায়, চোফাৰ ছেট, বিচনা, চাইকেল ইত্যাদি মানে ঢেৰ কিবা কিবি বনায়। গতিকে আমি সেইখিনি চামগৈ। আৰু কোনোবা যদি নতুনকৈ চেনেলটোত মানে নতুনকৈ যোগ কৰিবলৈ বিচাৰিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু নিজামণি ব্লগছ শেষলৈকে চাই থাকিব। আৰু মই এতিয়া বাইক লৈ ওলাইছোঁ, যাম এতিয়া। গাইছ, মই ফাইনেলি আহি পালোহি। এয়া যিটো বাঁহৰ কামৰ যিটো বাঁহেৰে যেনে টেবুল চকী বনায় সেইখিনি দেখাবৰ কাৰণে আহিছিলোঁ। গতিকে এয়া চাওক, এইটো বাঁহেৰে এয়া টেবুল চকী বনাই আছে। এইটো চকী হয় ন? চকী হয়, তিনিকোণীয়া। এইটো এই বাইণ্ডিংটো কিহত দিছে? বেতেৰে। এইটো তিনিকোণীয়া চকী। এইটো চাওক, ধুনীয়া চকী বনাইছে। কি কি বনায় আপোনালোকে? নহয় দাদা, কি কি বনায় আপোনালোকে? বাঁহৰ সকলো বনোৱা হয়। বাঁহৰ চকী, টেবুল, টুল, তাৰপিছত ডাইনিং ছেট। ডাইনিং ছেটো বনোৱা হয়, বিচনাও হৈ যায়। বিচনা। আচ্ছা, আপোনালোকে এই বাঁহটো কি বাঁহ দিছে? ভুলুকা বাঁহ নে জাতি বাঁহ? ভুলুকা বাঁহ লাগিব ন? জাতি বাঁহে কাম নহয়? জাতি বাঁহে হয়, ফাটি যায়, হয়, কিন্তু ভুলুকা বাঁহটো বেছি ভাল হয়। হয় হয় নিকটীয়া যে। হয়, বৰ ধুনীয়া ফিনিচিং দিছে যে। এইটো চাওক, এইটো একদম মানে জইণ্টবিলাক যিবিলাক এইবিলাক একদম ফেভিকল লগাই, কাঠৰ গুৰি লগাই। হয় হয়, আৰু ফিনিচিং আছে ন? এইটো কালাৰটো কি কি কালাৰ মাৰিব? বাৰ্নিছ মাৰিব লাগিব। বাৰ্নিছ। বাৰ্নিছ মাৰোঁতেও ইয়াৰ আগত ডিজাইন কৰিব লাগিব। হয়, পুৰি পানী। হয় হয়, তাৰপিছত ৰং দিও ডিজাইন কৰিব পৰা হয়। হয়, এইটো এটা আছে, এইটো টুল বনাইছে, চেণ্টাৰী টেবুল, চেণ্টাৰী টুল নহয় জানো? চেণ্টাৰী টুল। এইটো ডাঙৰো বনাব পাৰে। বৰ ধুনীয়া বহা টুল ন? এইটো বহা টুল বনাইছে। এই বস্তুটো যদি আপোনালোকে কোনোবাই যদি এনেই অৰ্ডাৰ দিম বুলি কয়, নিবলৈ মানে বনাব বিচাৰে, আপোনালোকক ক'ত পাব? এড্ৰেছটো কৈ দিয়কচোন। এড্ৰেছটো কৈ দিয়কচোন। বয়াৰা গাঁও, তিতাবৰ বয়াৰা গাঁও। হয়, আপোনাৰ ভাল নামটো জনাই দিয়ক। দমন শইকীয়া। দমন শইকীয়া। হয় হয়, কাৰোবাক যদি লাগে মোক কণ্টেক্ট কৰিলেও হ'ব, মই তেতিয়া যোগাযোগ কৰি দিব পাৰিম। গতিকে এয়া আৰু বনাই আছে। হয় হয় হয়, উঠাম। এয়া বাইদেউ এগৰাকী মানে খৰাহী বনাই আছে। বাইদেউ হয় হয় হয়, জুৱেলাৰী বস্তু বনাইছে ন? হয়, এয়া খৰাহী। হয়, এয়া খৰাহী বনাই আছে। এইটো খৰাহী হ'ব ন? হয়, এগৰাকী বাইদেৱে গাঁঠি আছে খৰাহীৰ কাৰণে। বাইদেৱে কি খৰাহী বনাই আছে আৰু কি কি বনাই আছো? এয়া বাও চাচি আছো। হয় হয়, এইটো বাঁহটো কিহৰ কাৰণে চাইছে? খৰাহী চাইডত দিব। বাও কাৰণে। আচ্ছা আচ্ছা, বাঁহটোৰ কাৰণে। হয় হয় হয়, বাইদেউ ভাল নামটো জনাব। মোৰ নামটো হয় শ্ৰীমতী নিজৰা শইকীয়া। হয়, যদি কোনোবা খৰাহী বিচাৰি আহে মানে আপোনাক ক'ত পাব? মহিলা চেণ্টাৰলৈ আহিলে হয়, বয়াৰা গাঁও ন? বয়াৰা গাঁও। ঠিক আছে বাৰু, ধন্যবাদ। চাওক, এইটো হাত কেটলেক শৰাই আছে, এইটো শৰাই বনাই ইয়াত। আৰু এইটো বটাহ, তামোল পাণ দিয়া বটাহ, আৰু এইটো হ'ল চাহ চকা চাকনি। এইটো বাঁহৰ চকী। এইটো ৰূপম কুৰ্মী বিধায়ক, মৰণি বিধায়ক, বাঁহৰ চাইকেল চাবলৈ আহিছিলে। এইটো চোফাৰ ছেট, আৰু দেখাইছোঁ, ভিডিঅ'টো চাই থাকিব। এয়া আমি ভিতৰলৈ সোমাই আহিছোঁ।
এয়া চাওক এইটো চকী বনাই দিছে, এইটো ডাইনিং টেবুলৰ চকী। এইটো এইটো চেণ্টাৰ টেবুল। এইটো ওপৰতো বনোৱা নাই, বনাব। ওপৰতো গাঁঠিবিলাক আছে। টেবুল টেবুল হ'ব না, চেণ্টাৰ টেবুল হ'ব। এইটো ফল মূল থোৱা আছে। কি ধুনীয়া বস্তু এইটো চাওক, ইমান ধুনীয়াকৈ বনাইছে। এইবিলাক মানে সঁচা দেই, আমাৰ ইয়াত যে এনেকুৱা কাম চলি থাকে আমি গমেই নাপাওঁ। নিজৰ গাঁৱতে এনেকুৱা কাম চলি আছে, আমি গম নাপাওঁ। এইটো কি বাইদেউ, এইটো চুঙাটো? কাপ, গিলাচ, গিলাচ। হয় হয় হয়। এইটো সুহুৰি, সুহুৰি এইটো চাওক, এইটো সুহুৰি। তাৰপিছত এইটো হেৰি জাকৈ, 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 বিচনী, খৰাহী, ঢাৰি, কঠ, বহা কঠ, কঠ নহয় জানো এখন? খুটি ধৰা। পৰ্দা ওলমাবৰ কাৰণে। হয় হয়। পৰ্দা চাইডত দিয়ে মানে দৰ্জাত। হয় হয়। ভাড়া দিয়ে। চাওক এইটো এইটো এয়া আমাৰ দাদাজনে সুহুৰিটো বজাইছে। চাওক বাঁহৰে সুহুৰি বনাইছে। এইটো চাওক বৰ ধুনীয়া সুহুৰি। বাঁহৰ গহনা, বাঁহৰ গহনা কেনেকৈ বনাই চাওক, বাঁহৰ গহনা। এডাল এডাল ন, এই চব বাঁহৰ। হয়, এই চুলিত মৰা ক্লিপ হয় এইটো। এইটো চাওক এই খাৰু, বাঁহৰ খাৰু, এই ফণি, বাঁহৰ ফণি। এই চব কি ধুনীয়া বস্তু আছে দেই, মানিব লাগিব। বাইদেউ এইখিনি যদি কোনোবাই ধৰক এনেই চাবলৈ বা অৰ্ডাৰ দিবলৈ বিচাৰে, আপোনালোকৰ জেগাটোৰ এড্ৰেছটো অকণ কৈ দিয়কচোন। হয়, আপোনাৰ নামটো কওকচোন, ভাল নামটো? পৰিমা শইকীয়া। হয় হয় হয়। এইটো এটা কাপ বনাইছে, ইমান ধুনীয়া কাপ। চাওক চব বাঁহৰে, মানে ইয়াত কোনো কাঠ চাঠ নাই বা প্লাষ্টিক হেৰি নাই, চব বাঁহৰ, গজাল আৰু বাঁহ। হয় 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 হয়, বন্ধ কৰিবলৈ। হয় হয়, ধুনীয়া লাগিছে দেই। এইটো এটা ফুলদানি ষ্টেণ্ড।